নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে চেনেল অপএছটি। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ কেইটামান মহৎ লোকৰ বাণী। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। মানুহৰ জীৱনৰ মধ্য বয়সটো হৈছে সঁচা কথা কোৱাৰ বয়স। কেৱল জীৱনেহে জীৱনৰ দাবী পূৰ্ণ কৰিব পাৰে। পৃথিৱীৰ আটাইতকৈ বেয়া কাম হৈছে আনৰ সুনাম নষ্ট কৰা। যিসকলে আনৰ উন্নতি সহায় কৰে তেওঁলোকে প্ৰকৃত আদৰ্শবাদী। ভালদৰে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আঁকোৱালি লোৱা। পৃথিৱীখন হ'ল ভগৱানে মানুহলৈ লিখা এখন মুকলি চিঠি। যিয়ে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নল'বা। সকলো ধৰ্মৰে এটাই মত, সেয়া হ'ল মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ দীক্ষা দিয়া। মানুহৰ চৰিত্ৰই মানুহৰ ভাগ্য। আশা আৰু নিদ্ৰা নাইকিয়া হ'লে পৃথিৱীত মানুহে আটাইতকৈ দুৰ্ভগীয়া জীৱ হৈ পৰে। অধ্যয়নে এজন লোকক সম্পূৰ্ণ মানুহ হিচাপে গঢ়ি তোলে। অতি ক্ষুদ্ৰ চুলিডালৰো ছাঁ আছে। অপমানতকৈ শাৰীৰিক আঘাত বেছি সোনকালে পাহৰিব পাৰি। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ স্বাস্থ্য ভালে থাকক, জীৱন সুখময় হওক তাৰে কামনাৰে আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।